নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যিহেতু মই এটা ভিডিঅ' আপলোড কৰি আছোঁ যে মাকৈ খেতিৰ লগত, যে মাকৈ খেতি কেনেধৰণে আপোনালোকে কৰিব লাগে আৰু তাৰ পদ্ধতিবিলাক কেনেধৰণে মই যিহেতু কৰি গৈ আছোঁ। আৰু মই কৈছিলোঁ যে সমানে মই এটা দুটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰভাইড কৰিম, যে আপোনালোকক জনাম যে কেনেধৰণে কৰিব লাগে আৰু মোৰ তাত কি হৈছে, কি নাই হোৱা, কেনেকুৱা প্ৰব্লেম হৈছে আৰু কি মেডিচিন ইউজ কৰিছোঁ, যি সকলোখিনি জনাম যিহেতু কৈছিলোঁ। আৰু যি নেকি মই এতিয়ালৈকে দুটামান ভিডিঅ' আপলোড কৰিছোঁহে, বেছি ভিডিঅ' আপলোড কৰা নাই, দুটা ভিডিঅ' মাত্ৰ আপলোড কৰিছোঁ। আজি যিহেতু 3 নম্বৰ ভিডিঅ'টো আপোনালোক বনাব গৈ আছোঁ। আৰু 3 নম্বৰ ভিডিঅ'টোত আপোনালোকক এইটো দেখাম যে মোৰ মানে যিখিনি পুলি এইখিনি লগাইছিলোঁ আৰু পুলিখিনি লগোৱাৰ দিনাখনৰ পৰা ধৰি আজি তাৰিখলৈকে মোৰ প্ৰায় 19 দিন কমপ্লিট হ'ল। আৰু এই 19 দিনৰ ভিতৰত মোৰ পুলিখিনি কিমানখিনি ডাঙৰ হৈছে আৰু তাৰ গ্ৰ'থটো কি হৈছে, কি নাই হোৱা, আৰু তাত যি নেকি এতিয়া এটা 19-20 দিনৰ ভিতৰত মানে এটা বেমাৰ ইয়াত দেখা পোৱা যায়। আৰু এই বেমাৰটোনো কি আপোনালোকক মই দেখাই যাম বেমাৰটো কি হয় আৰু এই বেমাৰটোৰ পৰা আপোনালোকে কেনেধৰণে হাত সাৰিব পাৰি, আকৌ আপোনালোকক সেই মেডিচিনটোৰ বিষয়েও আপোনালোকক জনাম। আৰু সেয়েহে ভিডিঅ'টো যদিহে আপোনালোকে স্কিপ কৰিছে, আপোনালোকে ভালদৰে বুজি নাপাবও পাৰে, সেয়েহে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে, বাকীখিনিতো আপোনালোকে জানেই, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঠিক আছে, আৰু মই আপোনালোকৰ প্ৰব্লেমটো কি হয় আপোনালোকক সেইটোৰ ওপৰত জনাই দিওঁ। আৰু যিহেতু মোৰ আজি 19 দিন কমপ্লিট হৈ গ'ল, ঠিক আছে, তো 19 দিন কমপ্লিট হৈ গ'ল আৰু 19 দিনৰ ভিতৰত মোৰ পুলিখিনি গ্ৰ'থটো কিমান হৈছে আপোনালোকক সেইটো দেখাই লওঁ আগতীয়াকৈ। ঠিক আছে, আপোনালোকে চাই লওক, এইটো মোৰ হৈছে 19 দিনৰ পুলি। এইখিনি মাটি মই লগোৱা মোৰ প্ৰায় 19 দিন হৈ গ'ল। এইখিনি পুলি এই 19 দিনত কিমানখিনি গ্ৰ'থ হৈছে এইটো চাই লওক। মানে গুৰিটো যেনে তেনে ওলাই, গুৰিটো অলপ গ্ৰ'থ হ'বলৈ ধৰিছে। আৰু এইটো চাই লওক, যেনে তেনে গুৰিটো গোটা হ'বলৈ ধৰিছে। আৰু ঠিক আছে, তো পুলিখিনি যেতিয়া অলপমান যেতিয়া ওখ হৈ যাব, তেতিয়া আমি কি কৰিম, যেতিয়া চাইডে যেতিয়া কোৰ মাৰি, তেতিয়া এই মাটিটো যোনটো মাটিৰ ছাইডত আছে, এই মাটিৰ ছাইডত থকা মাটিটো আমি গুৰি কাষলৈ এনেকৈ ধৰণে চপাই দিম, যেতিয়া পুলিটো অলপমান যদি ওখ হৈ যাব। এতিয়া কি হ'ব, এতিয়া যদি আমি এইটো বস্তু যদি আমি এনেধৰণে যদি চপাই দিয়াৰ পিছত কি হ'ব, পুলিটো পাতখিনি ভালকৈ নোলাবগৈ, গম পাইছেনে? পুলিখিনি ভালকৈ নল'ব। কিছুমান পুলিত ধৰি লওক এনেকুৱা ওপৰলৈকে বালি আহি যাব পাৰে, তো গ্ৰ'থটো ভাল নহ'বও পাৰে, এইখিনি পুলিটো অকণ কষ্ট পাব। ঠিক আছে, তো সেইটো কাৰণে আমি কি কৰিছোঁ, বৰ্তমান অৱস্থাত আমি ধৰি লওক যোনটো কলিটো লাইনটো হয়, লাইনতে বৰ্তমান গুটি ৰাখি থৈছোঁ। যেতিয়া এই গুটিটো পুলিটো ইমানমান ওখ হৈ যাব, প্ৰায় আপুনি ধৰি থওক 1.5 ফুটমান যেতিয়া হৈ যাব, 1.5 ফুটমান হৈ গ'লে তেতিয়া আমি কি কৰিম, কোৰ লগাই আমি এই মাটিটো যোনটো কাষত আছে, এই কাষৰ মাটিটো আমি কি কৰিম, এনেধৰণে ইয়াত গুৰি কাষত চপাই দিম। চপাই দিলে তেতিয়া কি হ'ব, শিপাটো যেতিয়া এটা জোৰ এটা পাব, শিপাটো এটা জোৰ পাব, তেতিয়া যিটো গছৰ গ্ৰ'থটো হয়, গ্ৰ'থটো পূৰা ভাল হ'ব। আৰু যিটো তাৰ ভিতৰত যোনটো কলটো হ'ব, অৰ্থাৎ যিটো মাকৈটো ওলাব, মাকৈটোৰ চাইজ ইমানমান ডাঙৰ হৈ যাব তেতিয়া। আৰু সেই মাকৈটোৰ চাইজটো ডাঙৰ হ'লে যি গুটি বেছি ওলাব আৰু প্ৰফিট বেছি হ'ব। তো সেইটো কাৰণে কি হয়, এনেধৰণে ডিষ্টেঞ্চটো আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে গম পালে যে ডিষ্টেঞ্চ কিমান ৰাখিব লাগে, গম পালে। তো এতিয়া প্ৰব্লেমটোৰ বিষয়ে আগবাঢ়িছোঁ। যিহেতু আপোনালোকে চালে এইখিনি 19 নম্বৰ দিনৰ পুলি হয়, 19 নম্বৰত ইমানখিনি মোৰ আগবাঢ়িছে। ঠিক আছে, এতিয়া আপোনাক প্ৰব্লেমটোৰ বিষয়ে আপোনালোকক জনাই দিওঁ। তো এতিয়া আপোনালোকে এইটো পুলি চাওক, এই দুটা পুলি কোনো ধৰক ছাগলীও খোৱা নাই বা গৰুৱেও খোৱা নাই। ইয়াত এটা কি হয়, ইয়াত এটা পোক এটা ওলায়, আৰু সেই পোকটো কি কৰে, গুটি পাতটোহঁতত খাই দিয়ে, আৰু এটা লক্ষণ দেখা পাব। এইটো প্ৰথম অৱস্থাত ধৰি লওক কেনেধৰণে হয়, পাতটোত আপোনালোকে চাব এনেধৰণে ফুটা হৈ গৈছে, দেখা পাইছে, এনেধৰণে ফুটা হৈ গৈছে। আৰু এই ফুটাটো এটা পোকে কৰি আছে। ঠিক আছে, কি হয়, যেতিয়া পুলিটো ডাঙৰ হোৱাৰ পিছত কি হয়, পুলিটো গুৰিতে কাটি দিব, নহ'লে এনেকৈ পাত খাব। এইটো চাই লওক, মাজৰ যোনটো কুঁহপাতটো হয়, কুঁহপাতটো কি কৰিছে, পোকটোৱে খাই দিছে। আৰু খাই দিয়াৰ ফলত কি হ'ব, গছজোপা ভালদৰে গ্ৰ'থটো নহ'ব আৰু গছজোপা বাঢ়িবই নোৱাৰিব, কাৰণ যোনটো মাজৰ কলিটো হয়, মাজৰ কলিটোৱে যিহেতু খাই দিলে পোকটোৱে। তো ইয়াৰ পৰা বাচিবৰ কাৰণে যিহেতু মই আজি মেডিচিন আনিম, আৰু কেনেধৰণে মেডিচিন আনি পেলাই কি মেডিচিন আনিম আৰু কেনেধৰণে মেডিচিনটো ইউজ কৰিম, আপোনালোকক সকলোখিনি জনাই থাকিম আজি ভিডিঅ'টোৰ ভিতৰতে। আৰু মেডিচিনটো কেনেধৰণে ইউজ কৰিব লাগে মই আপোনালোকক সেইটো দেখাম, আৰু মেডিচিনটো ইউজ কৰাৰ পাছত কি হয় আপোনালোকক সেইটো নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাই দিম, যিহেতু আপোনালোকে চাই আছে মোৰ ভিডিঅ'সমূহ। সেয়ে আৰু আপোনালোকে কেনেধৰণে স্প্ৰে'খিনি কৰিব লাগিব, মিলাব কেনেকৈ লাগিব, আৰু বিঘাত আপোনালোকে কিমান কি দিব লাগিব, গোটেইখিনি আপোনালোকক জনাই থাকিম। ঠিক আছে, যদি এইখিনিতো আপোনালোকে ভালদৰে চাই ল'ব পাৰে, চাওক আপোনালোকে এইখিনিত চাওক, যিখিনি গছখিনি আছে, গছ গোটেইখিনি ঠিকে আছে এইখিনি জেগাত, কিন্তু এই মাজতে এটা চাওক, এইটো খাই দিছে,
তো মাজৰ কলিটো যিহেতু খাই দিছে, খাই দিয়া কাৰণে সি বাঢ়িব নোৱাৰিলে, কিন্তু তাৰ লগৰ যিখিনি পুলি আছিলে তাৰ লগৰ পুলিখিনি চাই লওক কিমানখিনি ডাঙৰ হৈ গৈছে। তো এইবিলাক বস্তু মানে আপোনালোকে লক্ষ্য কৰি থাকিব লাগিব। এতিয়া এইটো হ'ল পুলি, এইটো প্ৰথম লক্ষণ। তো প্ৰথম লক্ষণত আপোনালোকে এনেধৰণে পাতত ফুটা পাব। এইটো হৈছে এটা বেমাৰ লাগে, এইটো এটা বেমাৰো হয় আৰু এটা পোক লাগে। বেমাৰটো মানে কি, এই কলিটো সম্পূৰ্ণভাৱে ওলাবলৈ নোৱাৰে। এটা এনেকৈ ধৰণৰ প্ৰথম অৱস্থাত এই কলিটোহে যিহেতু ওলায়, এইটো বস্তু মানে ওলাবলৈ নোৱাৰে, সেইটো এটা বেমাৰো লাগে। আৰু যিহেতু এইটো বেমাৰো হয় আৰু এটা ধৰি লওক এইটো পোকেও হয়। এইটো বৰ্তমান এইটো পুলিত যিটো দেখাই আছোঁ মই আপোনাক, এইটো পোকে কৰিছে। এইটো যিহেতু এই চাওক পাতবোৰ খাই দিছে, আৰু সি যেতিয়া অকণমান ডাঙৰ হ'ব, অকণমান ডাঙৰ হোৱাৰ পিছত আপোনাক কি হ'ব, কলিপাতটো খাই দিব। এইটো চাওক কলিপাতটোতো আপোনালোকৰ ফুটা যিহেতু আছে। আৰু এনেকুৱা নহয় যে এই পুলিখিনি মানে পোকটোৱে অকল মানে সৰু অৱস্থাতে যে এটেক কৰিব, এনেকুৱা নহয়। সেইটো বস্তু হয় আপোনাক ডাঙৰ হোৱাৰ পিছতো এটেক কৰিব পাৰে বা সৰু থাকোঁতে এটেক কৰিব পাৰে। মোৰ ইয়াৰ আগৰবাৰত মই যেতিয়া কৰিছিলোঁ এইখিনি, আৰু যেতিয়া কৰোঁতে তেতিয়া মানে কি হৈছে, মোৰ সৰু অৱস্থাত মই এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান দেখা পোৱা নাছিলোঁ। সৰু অৱস্থাত মই তেনেকৈ ধৰণৰ পোকে খোৱা নাছিলে বা ধৰি লওক এনেকুৱা ধৰণৰ একো প্ৰব্লেম হোৱা নাছিলে। মানে যেতিয়া পুলিটো মোৰ লাহে ডাঙৰ হ'ল, প্ৰায় 3 ফুটমান ওখ হৈ গ'ল গুটিখিনি, তাৰপিছতহে মোৰ মানে কি হৈছে, পোকে খোৱা আৰম্ভ কৰিছিলে। তেতিয়া মানে মাজৰ কোঁহপাতটো খাই দিছিলে, কাৰণ সেইখিনি সময়ত ভাল এটা মানে সাৰখিনি ইউজ কৰা যায়। সাৰ ইউজ কৰি তাৰপিছত যেতিয়া গ্ৰোথটো ভাল হ'ব গৈ আছে, সেইখিনি সময়ত যেতিয়া মানে এনেকুৱা ধৰণৰ লছ হৈ যায়, লছ হৈ গ'লে মানে বহুত বেয়া। তো সেইটো কাৰণে এতিয়া যিহেতু প্ৰথম অৱস্থাতে এনেকুৱা হৈছে, সেইকাৰণে প্ৰথম অৱস্থাতে ইয়াক মেডিচিন কৰিবই লাগিব। সেয়েহে মই মেডিচিনটো লৈ অহাৰ পিছত আপোনালোকক মেডিচিন ইউজ কৰিম, আৰু মেডিচিন ইউজ কৰোঁতে কেনেধৰণে আপোনালোকে সাৱধানতা আপোনালোকে ৰাখিব লাগে, সকলোখিনি আপোনালোকক যিহেতু ভিডিঅ' সহকাৰে আপোনালোকক দেখাই থাকিম। সেয়েহে ভিডিঅ'টো অলপো স্কিপ নকৰি সকলোকে ভিডিঅ'টো চাই থাকিব বুলি পেলাই আশা কৰিলোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো এটা লাইক কৰিব। চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে এনেধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাই থাকিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ যেতিয়াই মই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ যাতে পোনপ্ৰথমে আপুনি চাবলৈ পাৰে। ঠিক আছে, তো মই মেডিচিনখিনি লৈ আহোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো মই বৰ্তমান মেডিচিন লৈ আহি গ'লোঁ পথাৰত। আপোনালোকে চাব পাৰিছে মোৰ পিঠিত লৈ আছোঁ মই স্প্ৰে মেচিনটো, আৰু এই স্প্ৰে মেচিনটো দিয়ে এই পিছতে থকা মাটিখিনি যি নেকি মই আজি স্প্ৰে কৰিম, আৰু সেইখিনি মাটিতে যিহেতু পোক লাগিছে। আৰু এই স্প্ৰে মেচিনটো যিহেতু বেটেৰী হয়, ডাবল বেটেৰী মেচিন, আৰু এখন গামোচা লৈ আহিছোঁ। এনেধৰণে মুখখন ঢাকি ল'ম, আৰু এনেধৰণে চশমাখন পিন্ধি আহিছোঁ। তো তাৰ কাৰণে আপোনালোকে নিগেটিভ কমেণ্ট নকৰিব, কাৰণ চশমাখন পিন্ধি আহিছোঁ এইটো কাৰণে যাতে মেডিচিনে মোৰ যাতে চকুত যাতে এফেক্ট কৰিব নোৱাৰে। তো সেইটো কাৰণে মই চশমাখন ব্যৱহাৰ কৰিছোঁ, আৰু মুখত এনেধৰণে গামোচা মাৰি ল'ম। তো সেইটো কাৰণে তো ছেফটি সদায় ফাৰ্ষ্ট। আৰু আপোনালোকক দেখাই দিওঁ আহক মেডিচিনখিনি কি ব্যৱহাৰ কৰিছোঁ মই। তো এইখিনি মেডিচিন আপোনালোকে চাই ল'ব পাৰে। মেডিচিনটো এইটো হৈছে থিৰন, আৰু এইটো হৈছে থিৰন, আৰু তাৰ লগতে মই যিটো ডাঙৰ টেমাৰ তলত দেখা পাইছে এইটো হৈছে এলপিডা। আৰু এই থিৰনটো মই যিহেতু 3 বিঘা মাটিৰ কাৰণে আনিছোঁ এইটো মেডিচিন, তো 3 বিঘাৰ কাৰণে 3টা থিৰন ল'ব, আৰু এলপিডা এনেধৰণে এটা ল'ব। আৰু এই 2টা মেডিচিন আপোনালোকে কি কৰিব লাগিব, মিক্স কৰিব লাগিব। যদি আপোনালোকে 1 বিঘা মাটিত যদি ইউজ কৰে, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি মিক্স কৰি 3 লিটাৰ পানী ল'ব। 3 লিটাৰ পানীত আপোনালোকে এই 2টা মেডিচিন মিক্স কৰিব, আৰু প্ৰতি 1 লিটাৰ আপোনালোকে স্প্ৰে মেচিনটোত ভৰাই মিক্স কৰি পেলাই ভালদৰে তাৰপিছত আপোনালোকৰ খেতিত ইউজ কৰিব। এবিঘাত আপোনালোকে 3 দামকৈ আপোনালোকে স্প্ৰে কৰিব পাৰে। এইকেইটা মেডিচিন মই ব্যৱহাৰ কৰিছোঁ, আৰু ৰিজাল্ট ইয়াৰ যথেষ্ট ভাল পাইছিলোঁ ইয়াৰ আগৰবাৰ, সেইকাৰণে ব্যৱহাৰ কৰিছোঁ, আৰু আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। তো মিশ্ৰণটো আপোনালোকে কেনেধৰণে কৰিব, প্ৰতি বিঘাত আপোনালোকে 1 লিটাৰকৈ ইউজ কৰিব লাগে, মানে 3 লিটাৰ পানী লৈ ল'ব। 3 লিটাৰ পানীত আপোনালোকে গোটেইখিনি মিলাই দিব। যিহেতু এতিয়া আপোনালোকে দেখা পালে যে মেডিচিন আপোনালোকক মই কি ইউজ কৰিছোঁ আৰু কেনেধৰণে ইউজ কৰিছোঁ। আৰু যদি আপোনালোকৰ প্ৰব্লেম যদি এনেধৰণে হৈ আছে, আপোনালোকৰ মই স্কিনত যিকেইটা মানে ঔষধ মেডিচিনকেইটা দি দিছোঁ, আৰু সেই মেডিচিনকেইটাই আপোনালোকে ইউজ কৰিব পাৰে। এইটো মেডিচিন যিহেতু মানে ভাল হয়, কাৰণ মোৰ ইয়াৰ আগৰবাৰ যেতিয়া হৈছিলে, আগৰবাৰো মই ইয়াক যিহেতু ইউজ কৰি মই ইয়াক যিহেতু প্ৰমাণ পাইছিলোঁ, আৰু সেইটো কাৰণে। আৰু এটা কথা ইয়াত কৈছোঁ, মই চাব পাৰে মোৰ ভিডিঅ'টোত, আৰু মই যেতিয়া স্প্ৰে কৰিছোঁ য'ত মানে অকণ বেছি দেখা পাইছোঁ, ত'ত মানে পূৰা গছজোপা মানে পূৰা ভিজাই দিছোঁ, যাতে পুলিটোত যাতে এটেক কৰিবৰ কাৰণে নোৱাৰে। আৰু সেইকাৰণে ভিজাই দিছোঁ, যাতে সেই তাত মানে যিটো স্প্ৰে কৰে, যিটো লগত পানীটো গৈছে, সেই যাতে পানীটোও যাতে মানে কি হয়, গছজোপাক যাতে মানে সম্পূৰ্ণভাৱে ইয়াক মানে ওপৰলৈ উঠাবৰ কাৰণে মানে যোগান ধৰিব পাৰে, যাতে পানী যাতে যোগান ধৰিব পাৰে। সেইটো কাৰণে মানে কি গছজোপা মানে পূৰা মানে ভিজাই দিছোঁ, যাতে মানে ইয়াৰ গ্ৰোথটো ভাল হয়।
তো য'ত পোক ধৰা বেছি দেখিব তাতে আপোনাক মানে অকণমান ডাঠকৈ মাৰিবৰ কাৰণে চেষ্টা কৰিব আৰু কেনেধৰণে মিলাব লাগে মই যিহেতু মই ভিডিঅ'টোত আপোনালোকক কৈ দিছোঁ আৰু সেনেধৰণে আপোনালোকে মিলাব আৰু এনেধৰণে আপোনালোকে ইউজ কৰি পেলাই চাব পাৰে। আজিলৈ ভিডিঅ'টো মই ইমানখিনি আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ মই ৰাজাই বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ লগ পাম। ধন্যবাদ। জয় আই অসম।